Hello everyone, নমস্কাৰ মই অৰুণিমা ওৰাং সকলোকে মোৰ YouTube চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে ময়ো বৰ্তমান ভালে আছো আজি মই এফালে ওলাই যাম হে ভাবিলো ব্লগ এটা ষ্টাৰ্ট কৰি দিও আসলতে আমাৰ ঘৰৰ ওচৰতে লাচিত মৈদামত অসম নাট্য সন্মিলন যোৰহাট শাখাৰ উদ্যোগত এখন নাটক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে আৰু মই আজি তালৈকে যাওঁ হে ভাবিলো আপোনালোককো দেখুৱাই দিওঁ কেনেকৈ অনুষ্ঠিত কৰা হৈছে হে ভিডিওটো শেষলৈকে চাই থাকিব আৰু মই সকলোখিনি দেখুৱাই থাকিম দি হলো অলপ দেৰি হৈছে 4:30টা হ'ল প্ৰগ্ৰাম সাগে ষ্টাৰ্ট হ'লেই মোৰ বেছি টাইম নালাগে 10 মিনিট মান লাগিব গৈ পাওঁতে বেছি দূৰ নহয় তেতিয়াহলে মই গৈ থাকো আৰু আপোনালোকক সকলো দেখুৱাম কি তাত হৈছে হেখিনি সকলোখিনি দেখুৱাম আপোনালোকে ভিডিওটো চাই থাকক বিভিন্ন অঞ্চলৰ পৰা অহা নাট্যকৰ্মী নাট্যপ্ৰেমী ৰাইজ ভূপেন হাজৰিকাই গাইছিল এটা গান আজি মোৰ মনত পৰিছে বৰকৈ ৰাইজ আজি ভাৱৰীয়া দেখেই নাট ঘৰ কোনে কি ভাও লবা সময় যে তাকৰ যুক্তকালৰ অক্লান্ত বীৰ অসমীয়া জাতিৰ সৰ্বশ্ৰেষ্ঠ মহানায়ক তেওঁ আছিল স্বাধীন চিতিয়া আৰু আত্মসন্মান বোধ থকা পুৰুষ তেওঁ ৰাজকাটলাত বহিয়েই মোগলৰ লগত কৰা সন্ধি মানি ল'বলৈ অমান্তি হ'ল আনৰ অধীন হৈ জীয়াই থকাতকৈ মৃত্যুৱে শ্ৰেয় বুলি ভাবি মোগলৰ বিৰুদ্ধাচৰণ কৰিলে বুঢ়াগোহাঁই নগৰী স্বৰ্গদেউ খিলাবাৰী ঘাটৰ চুক্তি কৰি যি মোগলে অসমক দাসত্বৰ মানে কথাটো হল এনেকুৱা দীপালী কলিকতালৈ যাব গীত এটা ৰেকৰ্ডিং হ'ব ভৱেন বৰদেৱে সুৰ এটা বনাল সুৰ হৈ গ'ল কিন্তু গীত নাই তাৰ পাছত ভৱেন বৰদেৱে দীপালীক লগত লৈ তেতিয়া চাং মাৰি থকা বিমল বাবা বাইদেউৰ ঘৰ পালে গৈ তেতিয়া গাই যাম কি ও হাঁহি মুখে থাকি Senai moi ja Amoi dia thaki bo tumare nu lagate mone mone মই নাটক চাই আহিলো আৰু হল অকমান সময় অহা মই দুখন মানে চালো এখন যোনখন মোৰ বেছি চাব মন আছিল সেইখন চাব নাপালো যেহেতু মই কাইলৈ ৰাতিপুৱাই গুৱাহাটীলৈ যাম হে মই সোনকালে গুচি আহিলো আৰু এতিয়া ভাবিলো মই ভিডিওটো এণ্ডিং কৰি দিওঁ তো ভিডিওটো যদি চাই ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই